তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল নেক্সট এটা ভিডিও আপনাদের স্বাগত। তো আজি বেলেগৰ ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰিলো। তো আছো আমি পাঠশালা বৰ্তমান অংকুৰ ভাইকা বন্ধু সিনেমা। তো এই ভাই ক'ব কি সিনেমা? নয়ন নীলিমদাৰ এখন বহুত ভাল চিনেমা আজি ৰিলিজ হ'বলৈ গৈ আছে। জানমনিৰ পিছত এইখন মানে তাৰে পিছত আৰু এখন আহিছিল, তো সেইখনৰ পিছত এইখন চিনেমা চাবলৈ গৈ আছো। এইফালে আছে অংকুৰ ভাই, তাৰপিছত নয়ন নীলিমদাৰ এখন ধামাকাদাৰ চিনেমা আপোনালোকক বন্দী ভাইবাৰ তাকে দেখাব। কম চিনেমা বোলে চাওঁ আহক কি চিনেমা, কেনেহেন চিনেমা। এতিয়া টিকট লৈ আছো আমি। অংকুৰ ভাই পুৰা চাবা নাকি? এই খাতাৰনাক চিনেমা টিকট চিকট লৈ ললো। অসমীয়া চিনেমা মানুহো কম দেখা পাইছো। মানুহ কম দেখা পাইছো মানে কি আজিকালি এনেকুৱা হৈছে যে কি সাউথৰ চিনেমাৰ প্ৰতি মানুহবিলাকৰ বেছি আগ্ৰহ হৈছে, সেইকাৰণে অসমীয়া চিনেমাক ছাপোৰ্ট কৰিব লাগে। আৰু আউবেৰ কি টাং ফেমিলি ভণ্টি আছে, ক'ৰ পৰা আহিছা? টিহু। তুমি এই লাজ কৰে লাজ কৰে। তো গাইছ মোৰ মানে নেক্সট ভিডিঅ'টো যোৱাকালি মানে এতিয়া আগৰ ভিডিঅ'টো কৈছিলোঁ যে তো নেক্সট ভিডিঅ' আহি আছে আমাৰ খেলাৰ ওপৰত, কিন্তু খেলাৰ ওপৰত ভিডিঅ' দিব নোৱাৰিলোঁ। সেইকাৰণে আমি আজি খেলাৰ ওপৰত ভিডিঅ' দিয়া মানে গাইছ এটা মানে কিবা এটা বক্স লগা আছে। মোক বক্সটো কিমানতে কিনি লওঁ। এই বক্সটোৰ দাম মানে কিমান পৰিব? এইটো তোমাৰ এনে অফাৰ আছে, তুমি যদি লওঁ তোমাৰ মানে চেনেলৰ মাধ্যমেদি তেতিয়াহ'লে তুমি মোক 200 টকাই দিলে। 200 টকা। তো মোৰ চেনেল কাবাতে এনে ভিডিঅ'টো যদি কাবাই যদি আহে আমি কিবা ডিছকাউণ্ট দিব না? ধৰি দিম তোমাৰ চেনেলৰ ধৰি দিব, ফাইনেল ধৰি দিব। একদম আহিব আপুনি শুনো কিবা ধৰি দিব বোলে। পাঠশালা কোনখিনি জেগাত মানে? পাঠশালা চিনেমা হলৰ কাষত। অঁ চিনেমা হলৰ কাষতে একদম পুৰা কাষেতে আছে দোকান। আহিব দিব কিন্তু ডিছকাউণ্টটো দিম নিশ্চয় দিব, কিন্তু আপোনালোকে এতিয়া চোন নকৰিব। এতিয়া আছে কিন্তু অঁ নিৰামগুৰ মই এতিয়া লৈ ল'লোঁ। দাদা খাওঁ আপুনি কৈ যাম। তো গাইছ এনেকৈ আহিব বঢ়িয়াকৈ এইখন দোকান চাই লওক। ৰাখে লওক এইখন দোকান চাই আহি যাব, তো সোমাই যাব লৈ ল'ব বস্তুটো। তো এতিয়া আমি চিনেমা চাবলৈ যাওঁ ব'লক। গাইছ ব'লক এতিয়া সোমাই যাওঁ। আগত দেখি আছে বন্ধু তো ব'লক। ফাইনেলি গাইছ আহি পালোঁ। আমি চিনেমা হল আহি পালোঁ পুৰা আন্ধাৰ। এই প্ৰজেক্টাৰটো ক'ৰ পৰা মাৰে? এই তাৰে পৰা মাৰে চাওক, এই তাৰে পৰা মাৰি আছে চাওক, এই তাৰে পৰা মাৰি আছে। তো চাওক আগত দেখি চিনেমা চলি আছে, তো চাই লওঁ ব'লক। ইণ্টাৰভেলৰ পিছত তো আহি গ'ল আৰু চিনেমা। তো চাব, বেছিকৈ চাব নালাগে দিয়ক। শেষ হৈ গ'ল গাইছ। তো আছোঁ আমি 3জন বন্ধু, 4জন বন্ধু আমি আছোঁ। আমি এতিয়া 3জন বন্ধু। তো আছিলে আমাৰ দেৱজিৎ ভাই এতিয়া ভাই। তো আহিব আৰু আমি 3জন বন্ধু আছোঁ গাইছ। তো শেষ হৈ গ'ল দিয়ক। কেনে হৈছি? মজা না? অ ভাই কেনে হৈছি? কেনে হৈছি? জুই না? মজা হয়তো কেনে হৈছি তুই কওক? মজা হৈছি না? চিনেমা চাই আহি এতিয়া ধৰিছোঁ আমাৰ কি ক'ম আৰু মোৰ ৰাক্ষস নাই ইয়াতে। এই দুটা ৰাক্ষস আছে, এইখিনি অলপ খাব লগা হ'ল দিয়ক। তো খালৰ পাৰতে পুৰা একদম নেচাৰেল খাই আছোঁ। কি ভাই পুৰা খাই আছা? তই মজা ভাই মজা না? পুৰা খাই আছে। খাই লওক মোবাইল চবাইল খালে চালে গাইছ। তাৰে পৰা ওলাই আহিলোঁ। তো ওলাই আহি গাইছ এতিয়া অলপ ৰখিছোঁ। তো ৰখি মানে আপোনালোকক কিছুমান কথা ক'ব লগা আছে। তো বন্ধু ফিল্মখন চালোঁ, তো মজা লাগিল বন্ধু ফিল্ম চাই। একদম অন্তৰৰ পৰা কৈছোঁ বহুত ভাল লাগছি। আৰু বন্ধু ফিল্মখন মানে এনেকুৱা এটা হেৰিত বনোৱা হৈছে। তো বহুত 3টা বন্ধু আছিল আমাৰ সিদিনা। 3টা বন্ধু আছিল আৰু চাই কিনে বহুতখিনি বেছি ভাল লাগিল। আপোনালোকে যদি আহিম বুলি যদি ভাবি আছে, এই বন্ধু চিনেমাখন চাম বুলি যদি ভাবি আছে, আহি যাওক। আপোনালোকৰ প্লেনিং বনাই দিয়ক। ধৰক ই বন্ধু, মই বন্ধু, অংকুৰ বন্ধু, আমি এই 3জন বন্ধুৰ মাজতে এটা কাহিনী মানে সেনেকুৱা ধৰণে বনাইছে চিনেমাখন। সঁচাই বহুত আল্টিমেট বনাইছে আৰু ডেম ফুল পাহৰি গ'লাক নেকি আপোনালোকে? আহি যাওক। তো মজা হৈছে গাইছ। তো মানে এনেকুৱা হৈছে মানে বম হৈছে গাইছ, বম হৈছে একদম বন্ধু চিনেমা বম হৈছে। আপোনালোকে চাওক, বেছি নহয় 135 টকা দি দিছোঁ। একদম বেছি কথা নাই, বেছি নাই না 135 টকা। 135 টকা দিছোঁ যদিও দিয়া লগা নাই। আৰু এনেকুৱা ধৰণে আমি সকলোৱে মিলি কিনে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে না কি ভাই? লাগে গাইছ, লাগে। একদম নিজৰ লগত ৰিলেট কৰিব পৰা চিনেমা। আপোনালোকে আহি কিনে চাওক, এটা মানে বেলেগ ফিল পাব। একদম বেলেগ ফিল্ম মজা হৈছে গাইছ। তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি সঁচাকৈ গুচি যাব না কি? লাইকটো কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, বহুত কষ্ট কৰিছে।
হয় দিয়ক গোটেই কথা তো বাই বাই